প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ লিখা এটি কবিতাটি লিখি উলিয়াইছে ৰাজু কলিতাই। পাঠ কৰিবলৈ লৈছো মই ৰিয়াঞ্জ্যোতি শৰ্মা। প্ৰিয় সাংবাদিক নিতুমণি দা, ভাল লাগে আপোনাক, ভাল লাগে আপোনাৰ কৰ্মবোৰ দেখি। হ'ব পাৰে আপুনি সমালোচনাৰ সন্মুখীন, আপুনি এই সাংবাদিকতাৰ অন্যতম বাৰ্তাবাহী। নদীৰ দৰে বৈ থাকক আপোনাৰ সাংবাদিকতাৰ যাত্ৰা। আমি আশা কৰোঁ এই ধাৰা অব্যাহত থাকক। আপোনাৰ বস্তুনিষ্ঠ বিশ্লেষণে নিতৌ আমোদ দিয়ে পুৱা গধূলি। নিষ্ঠা সহকাৰে কামবোৰ আগুৱাই নিয়ক। এয়া উপদেশ নহয়, মাথো এটি অনুৰোধহে আপোনালৈ। সত্যৰ অন্যতম গৰাকী, অন্যতম আপোনাৰ কৰ্মস্পৃহা, অন্যতম আপোনাৰ ধৈৰ্য। লৈ আহে আপুনি সুখ দুখৰ বাতৰি জনসাধাৰণৰ বাবে। শিখাৰ দৰে উজলি থাকক আপুনি, উজলি থাকক আপোনাৰ সাংবাদিকতাৰ ধাৰা। আপোনাৰ বাতৰিৰ মাদকতাই সুকীয়া, আপোনাৰ বাতৰিৰ অন্যতম চাদেৰে গৌৰৱময় হয় অসম। গৌৰৱ কৰোঁ আমি, যিহেতু আমিও অসমীয়া। ধন্যবাদ।